পৰা কঠীয়াসহ আমি আৰু কিছুমান খাদ্য সামগ্ৰী লৈ উপস্থিত হৈছোঁ আৰু ইতিমধ্যে ৰাইজৰ মাজত আমি বিতৰণ কৰিছোঁ। আশা কৰিম ৰাইজৰ অন্ততঃ কৃষিটোৰ ক্ষেত্ৰত অলপ সহায় হওক আমাৰ এই কষ্টখিনিৰে আৰু আগন্তুক সময়তো আমি অধিক গোলাঘাট জিলাত অধিক কঠীয়া আমি যোগানৰ কাৰণে প্ৰয়াস ৰাখিছোঁ আৰু অহা 15-20 দিনলৈকে যিহেতু ৰোৱাৰ সময় আছে, গতিকে এই অহা 15-20 দিন আমি গোলাঘাট জিলাত অধিক কঠীয়া আমি বিতৰণৰ চেষ্টা কৰিম আৰু আমাৰ সদস্য আমাৰ কাষত আছে, গতিকে এই সদস্যসকলক লৈ আমি অনাগত দিনবোৰতো 15 দিনৰ ভিতৰত আমি যিমান পাৰোঁ ৰাইজে যাতে মাটি ৰুব পাৰে, তো মানে অলপ হ'লেও ৰাইজে ধান সংগ্ৰহ কৰিব পাৰে, খেতিটো হয়, তাৰ কাৰণে আমি কঠীয়া সংগ্ৰহ বিতৰণৰ ব্যৱস্থা কৰিম। আপোনালোকৰ গোটটোত অসমৰ প্ৰতিটো অঞ্চলৰে হয়, আমাৰ অসমৰ প্ৰতিখন জিলাৰ পৰাই এজনকৈ এগজিকিউটিভ আমাৰ দলটো গঠন হৈছে আৰু আমাৰ মুখ্য কাৰ্যালয় শিৱসাগৰত আছে যদিও অসমৰ প্ৰতিটো প্ৰান্তৰে মানুহ আমাৰ লগত জড়িত আছে। আজি আমাৰ লগত জড়িত আছে পাৰ্থ বিজয় ঠাকুৰ, তেখেত আহিছে মাকুমৰ পৰা, আৰু আছে আমাৰ বৰুৱা দুষ্মন্ত বৰুৱা, তেখেত আমগুৰি, ধ্ৰুৱনাথ আহিছে তেখেত আহিছে বৰহাটৰ পৰা, এয়া আমাৰ চাহাবুদ্দিন, তেখেত আহিছে ৰঙিয়াৰ পৰা, আৰু মানে অসমৰ প্ৰতিখন মানে ঠাইৰে লোক আছে। তেজপুৰৰ চবনাম আহিছে। আমাৰ ভাল লাগিছে, আমি যথেষ্ট উৎসাহ পাইছোঁ যে আমাক এনেকৈ ফেচবুকৰ পৰা সংগঠিত হোৱা এই গোটটোৰ দ্বাৰা আমি ইমানখিনি কাম কৰিছোঁ। আপোনালোকে খবৰ ল'লে জানিব যে আমি গত 3 বছৰতো আমি যথেষ্ট কাম কৰিছোঁ। মৰিগাঁৱৰ পৰা আমি গহপুৰ, মাজুলী, গোটেইবোৰ স্থানতে আমি ডিব্ৰুগড়, লেজাই, কলাখোৱা, আমি যোৱা 3টা বৰ্ষ ধৰি আমি এই একেটা গোটেই আমি বানৰ সময়ত ৰাইজক যিমান পাৰোঁ সহায় কৰিছোঁ আৰু আগলৈও আমি সহায় কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। গাড়ীখন খালী হ'লে আমি যাব।